কঁঠালৰ লগা দিয়া মিঠা আছে দেই মজা আছে খাবলৈ মজা আছে কিন্তু মই এনে কঁঠাল বেছি নাখাওঁ বাৰু তথাপি আজি ভাল লাগিছে খাই বহুত দিন মই খালোঁ যে প্ৰথমবাৰ খাইছোঁ প্ৰথমবাৰ ভিডিঅ' সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল গতিকে আজিৰ দিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱাটো কঁঠালৰ সৈতে আৰম্ভ কৰোঁ গতিকে কথা কোনোবা কথা বেছি কমেণ্ট কৰিবচোন এতিয়া কঁঠালৰ সৈতে আৰম্ভ কৰিম সেই ৰাতিপুৱাটো কঁঠালটো এতিয়া ফালি থকা হৈছে কঁঠাল দেখাইছে দিলা নে কি কৈছে এইকেইটাহে অকল ফুট ওলালে দেই এইটো কঁঠালত যথেষ্ট হৈছে আৰু 3টা মানুহৰ কাৰণে কঁঠালৰ আৰু কাঁহীখনে মানে ডিছখনে পৰা মিলি গৈছে আছে 10-12 ফুটমান হৈ যাব বৰষুণৰ বতৰ এতিয়া কামলৈ ওলাই যাওঁ গতিকে কি কাম কৰিব পাৰোঁ আপোনালোকক দেখাম বাৰু পাছত এইবাৰখিনি লগত মছলা মাৰি পেলাই মৰা হ'ব গতিকে দেখিছে আৰু আপোনালোকে মাৰি পাইছেনে উপায় নাই আৰু জীৱনত যিকোনো কাম কৰিবলৈ প্ৰস্তুত হ'ব লাগে তো নজনা বস্তু এনেকৈ জনা হয় গতিকে নজনাটো শিকিব লাগে আমাৰ পৰা গতিকে এতিয়া ময়ো শিকিছোঁ আৰু বেলেগ মিস্ত্ৰী এজন লগাইছোঁ গতিকে ইয়াৰ লগতে মই লাগি আছোঁ লাগি থকা হৈছে এইফালে দেখিছে ঢালা মাৰি থকা হৈছে তাৰপিছত আৰু মোৰ আধা হৈছেগৈ আৰু মছলা মাৰি থকা হৈছে তো চাই থাকক তো এদিন আপোনালোকক দেখাম ঘৰটো সম্পূৰ্ণ দেখাম গতিকে এতিয়া অলপ বনাই আছোঁ কামৰ জেগাতে আজিও খানাটো খাম কিন্তু আজি কেনেকৈ বনালোঁ এইটো আপোনালোকক নেদেখাম জাষ্ট খাম আৰু তো আজিও কাম কৰা জেগাতে খানাটো খাম কিন্তু খানা বনাম মোৰ লগত চিনি পাইছে নহয় মাছ আৰু ঔটেঙা চব্জি কেনেকুৱা লাগে জনাবচোন এতিয়া ঔটেঙা মাছ আৰু পিঁয়াজ লগতে আদা 200মান আছে আৰু নজ্বলিলে গতিকে এইটো জ্বলি আছে তেল দিম এতিয়া
অৱশেষত এটা ৰুম প্ৰায় কমপ্লিট হৈছে। তো বাকী দুটা ৰুম আছে সেইফালে। তো আজিলৈ আহিছোঁ।